ধেমাজি জিলাৰ এজাক তৰুণ খেলুৱৈৰ অন্যতম প্ৰয়াস সকলো বাধা নেওচি উচু খেলৰ জৰিয়তে সমগ্ৰ ধেমাজি জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে এই যুৱক কেইজনে। জগত জিলাৰ সপোন বুকুচাত বান্ধি খেলপথাৰৰ বিপৰীতে চোতালত অনুশীলনৰ জৰিয়তে বহুবাৰ সমগ্ৰ ধেমাজি জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এইসকল যুৱকে। ক্ৰীড়া বিভাগৰ কোনো ধৰণৰ আৰ্থিক সাহায্য অবিহনে অহা 20 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত উচু খেলৰ জৰিয়তে অংশগ্ৰহণ কৰিব এই প্ৰতিভাৱান যুৱকসকলে। উল্লেখযোগ্য যে খেলুৱৈসকলে অনুশীলন কৰিবলৈ পাবলগীয়া সুবিধাসমূহৰ পৰা বঞ্চিত হোৱা পৰিলক্ষিত হৈছে। এই সকলোবোৰ বাধা নেওচি অন্য খেলসমূহৰ দৰে এইবাৰো উন্নত খেল প্ৰদৰ্শন কৰি সকলোৰে বাবে গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী ধেমাজিৰ লগতে আন আন ক্ৰীড়াপ্ৰেমী ৰাইজ। আমি বৰ্তমান এতিয়ালৈকে একো সা সুবিধা পোৱা নাই, যিখিনি প্ৰাইজো নিজে কৰিছোঁ। তাৰপিছত আৰু এতিয়া নেশ্যনেল যাবৰ কাৰণে নিজে খৰচ কৰিবলগীয়া হৈছে। এতিয়া আমাৰ কোচ ছাৰে বহুতখিনি আমাক হেল্প কৰিছে খেলৰ ক্ষেত্ৰত। ক'ৰবাত যদি আমাৰ অসুবিধা হৈছে মানে ছাৰে হেল্প কৰিছে। আমি চৰকাৰৰ পৰা একো সাহায্য পোৱা নাই মানে এতিয়ালৈকে। আচ্ছা, তোমালোকে য'ত খেলিব যাবা তাত কি নিজৰ খৰচে যাব লাগে নেকি? হয়, তাত আমি নিজৰ খৰচে যাব লাগিব। তোমালোকে চৰকাৰৰ প্ৰতি বা কিবা যিবিলাক সচেতন মহললৈ কিবা আহ্বান জনাবা নেকি? জনাব বিচাৰিছোঁ মানে আমিতো দৰিদ্ৰ ঘৰৰ ল'ৰা হয়, ঘৰ চলিবলৈ বহুত অসুবিধা হয়। তাৰ কাৰণে আমাৰ অলপ মানে পইচা বহুত অসুবিধা হয় মানে। অৰ্থাৎ তোমালোকৰ অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। হয়। তোমালোকে য'ত প্ৰেক্টিছ কৰি আছা এঘৰ মানুহৰ চোতালত দেখিছোঁ, হয়, অতি নিম্ন মানদণ্ডৰ। তোমালোকে হ'লেও আশা কৰা নে ভাল প্ৰদৰ্শন কৰিব পাৰিম বুলি? পাৰিম মানে ছাৰে যথেষ্টখিনি কষ্ট কৰিছে আমাৰ ওপৰত, আৰু আমি আশা কৰোঁ মানে আৰু আমাৰ ধেমাজিৰ কাৰণে গৌৰৱ কঢ়িয়াব বিচাৰোঁ। আমি নেশ্যনেলত আমি মেডেল লৈ পিনে, আৰু আমি আশা কৰি আছোঁ যে আমি নেক্সট 2024 পেৰিছ অলিম্পিকৰ কাৰণে আমাৰ টাৰ্গেট লৈছোঁ। এনেকুৱাতো একো মানে ফাইনেন্সিয়েলি বা এনেকুৱা একো হেল্প পোৱা নাই আজিলৈকে। তো আমি যি কৰিছোঁ আমি নিজে কৰি আছোঁ। আৰু আপোনাৰ ইকুইপমেণ্ট আৰু মেট, এতিয়া আপোনাৰ সেইখিনিতো আমাৰতো এইটো আপোনাৰ মেটৰ ওপৰত হয় গেমটো। আমি এনেকৈ মাটিত কৰি আছোঁ ট্ৰেইনিং। আপোনাৰ কেতিয়াবা মানে দুখ পাই যায় ল'ৰা থ্ৰ' কৰোঁতে। ইয়াতে আপোনাৰ মানে ৰেচলিং, বক্সিং আৰু কিকিং আছে। আপোনাৰ কম্বেট গেম হয়, তো বেছি মানে ইনজিয়ৰি বেছি হয় ইয়াত। তো ইয়াতে আমি আৰু মাটিত কৰিলে আৰু বেছি ইনজিয়ৰ্ড হয়। তো এতিয়াতো আমাৰ এনেকুৱা একো সুবিধা নাই। আমাৰ ইয়াতে কেইখনমান আমাৰ মেট আছে, সেইটো আপোনাৰ 2জন মানুহৰ কাৰণেও নোজোৰে। ইয়াতে আমাৰ এনেইতো আপোনাৰ টীমত 35জনমান আছে ল'ৰা ছোৱালী। তো আৰু আমাৰ এনেকৈ পাৰফৰ্মেঞ্চটোতো আমাৰ এতিয়া বহুত ভাল হৈছে আমাৰ ডিষ্ট্ৰিক্টৰ, কিন্তু এনেকৈ আমাৰ মানে সুবিধা একো পোৱা নাই আজিলৈকে। আমাৰ ডিষ্ট্ৰিক্টৰ এতিয়ালৈকে কি মেডেল পাইছে আপোনালোকে? ডিষ্ট্ৰিক্টৰ আমাৰ নেশ্যনেল গ'ল্ড মেডেল আছে, আৰু আমাৰ ডিষ্ট্ৰিক্টৰ মানে আমাৰ এছিয়ান গেমছ খেলাও আছে। আপোনাৰ মোৰ নিজৰ কোচ ৰজনী দেউৰী ছাৰ, তেখেতে আমাৰ মানে এছিয়ান গেমছ খেলিছে আৰু 7টা ইণ্টাৰনেশ্যনেল মেডেল আছে। আৰু তেখেতে আহিলে এতিয়া আমাক ট্ৰেইনিঙো কৰায়। লগতে মানে এতিয়া কিন্তু আমাৰ ট্ৰেইনিংটো আপডেট হৈছে, খালি আমাৰ ইকুইপমেণ্ট নাই। সেইকাৰণে আমাৰ বহুত মানে প্ৰব্লেম হৈছে এতিয়া। আচ্ছা, আপোনালোকে যোগাযোগ কৰিছিল যিহেতু ধেমাজি জিলাত এখন ক্ৰীড়া বিভাগ আছে, হয়, স্পৰ্ট অফিচাৰ, হয়, তেওঁলোকৰ লগত কিবা যোগাযোগ কৰিছে নেকি? নাই, আজি ছাৰৰ লগতো আজি কথা পাতি আহিছোঁ আমি। ছাৰে ক'লে নিজে পাৰ্চনেলি কিবা এটা হেল্প কৰি দিম, কিন্তু মানে এনেকুৱা মানে আপোনাৰ ফাণ্ড চাণ্ড বা এনেকুৱা মানে পইচা দিবলৈ একো এনেকুৱা নাহে বুলি ক'লে আমাক। এনেকুৱা মানে হেল্প কৰিব পৰা এনেকুৱা একো নাথাকে বুলি ক'লে। আপোনালোকে আশা কৰেনে নেশ্যনেল পৰ্যায়ত খেলুৱৈ? হয়, নিশ্চয়। এতিয়া আমাৰ টীমটো এতিয়া মই নিজে এইবাৰ NSNIS কৰিছোঁ, তো ইহঁতৰ কাৰণেই কৰিছোঁ যেন মানে পাৰফৰ্মেঞ্চ আৰু দিয়ক, যেন নেশ্যনেল মেডেল আনক। অলৰেডি এইবাৰ আমাৰ মানে নেশ্যনেল গ'ল্ড মেডেল এটা আহিছে, তো আশা কৰিছোঁ ইহঁতেও গৈ পিনি ইহঁতেও মানে মেডেল মাৰিব। ধেমাজিৰ পৰা ভিগু বৰুৱাৰ প্ৰতিবেদন, পাব্লিক প্লাছ আছাম। এনেকৈ ব্যৱহাৰ কৰিলে লেপটপটো দেখোন বেয়া হৈ থাকিব। চিন্তা নকৰিবা, ইঞ্চুৰেঞ্চ আছে নহয়। লাহেকে চলোৱাচোন, এক্সিডেণ্ট হ'ব পাৰে। চিন্তা নকৰিবা, ইঞ্চুৰেঞ্চ আছে নহয়। এইবোৰ আৰু অইলি ফুড লিভাৰ হৈ নাথাকিব। কিয় ইঞ্চুৰেঞ্চ নাই নেকি? ইঞ্চুৰেঞ্চ ইউডিশন লিভাৰ টনিক, লিভাৰ ইঞ্চুৰেঞ্চ। লিভাৰে সুৰক্ষা দিয়ে স্বাস্থ্য আৰু সৌন্দৰ্যৰ। ইউডিশনে সুৰক্ষা